জহাদেমিলৈ স্বাগতম জনাইছো। আজি আমি ক্লাস 10 ম্যাথমেটিক্সৰ যেটো এক্সাৰসাইজ 1.2 আছে এক্সাৰসাইজ 1.2 কোৱেশ্চন বিলাক আলোচনা কৰিম। সো আজি এটো 2 নম্বৰ ক্লাস। এক্সাৰসাইজ 1.2 প্ৰথম কোৱেশ্চনটো কি আছে আমি চাই লও। ইয়াত কোৱা আছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। সো মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ প্ৰথমতে আমি এই 140 সংখ্যাটোক চুটি হৰণ পদ্ধতিৰে ইয়াক আমি হৰণ কৰিব লাগিব। সো এই সংখ্যাটোক 140 সংখ্যাটোক প্ৰথমতে আমি কিমান দিয়ে হৰণ দিব পাৰি? 2 দি, কাৰণ শেষৰ অংকটো শূন্য আছে। গতে 2 দি একক হৰণ নাযায়। 14 লোৱা 2 7 গুণ 14 আৰু এটো শূন্য থাকি গল। আকৌ তুমি 70 কিমান দিয়ে হৰণ দিব পাৰিবা? 2 দিয়ে হৰণ দিব পাৰিবা। 2 3 গুণ 6 1 থাকিল 0 10 2 5 গুণ 10 আকৌ 35 থাকিল 35ক তুমি কিমান দিয়ে হৰণ দিব পাৰিবা? 5 7 গুণ 35। ক্লিয়াৰ হ'ল? সো 7ক আৰু হৰণ নাযায়, 7 মৌলিক সংখ্যা। গতে 140 মানে তুমি কিমান পাবা? ইয়াৰ উৎপাদক কেইটা আমি লিখো 2 * 2 * 5 * 7। সো এইবিলাক হল উৎপাদক। এইবিলাক ক্লিয়াৰ হল? এইবিলাক হল উৎপাদক। সো মই ইয়াত লিখি দিছো 2 * 2 * 5 * 7। এতিয়া ইয়াক এনেকৈ লিখিব লাগিব 2 দুটা আছে 2 স্কয়াৰ * 5 * 7। সো এটোৱে आंसर। ইয়াত বিশেষ একো কৰিব নালাগে। ইয়াৰে 2 নম্বৰ 3 নম্বৰ সমক হিচাপে থাকিব আৰু 4 নম্বৰ 5 নম্বৰ মই সলভ কৰি দিম। একৰ 4 নম্বৰ আছে 5005। সো 5005 সংখ্যাটো কিমান দিয়ে হৰণ যাব? চুটি হৰণ কৰো প্ৰথমতে। এটো 5 দিয়ে হৰণ যাব। আমি 5 দিয়ে হৰণ দি দিও। 5 দি 5ক একবাৰ হৰণ যাব। শূন্যক হৰণ নাযায়, শূন্য তলত নামি আহিব। ইয়াতো শূন্য আহিব। আকৌ 5 দি 5ক হৰণ দিয়া একবাৰ যাব। তাৰ পিছত 1001 এই সংখ্যাটো কিমান দিয়ে হৰণ যাব? এটো আমি চাই লও। 5 দিয়ে হৰণ নাযাব কাৰণ শেষৰ অংকটো 1 আছে। হয় 3 দি যাব নহলে 7 দি যাব। চাই লও আমি। 3 3 গুণ 9 থাকিল কিমান? 1। আকৌ 10 3 3 গুণ 9 আকৌ থাকিল 1 11 3 3 গুণ 9 3 4 গুণ 12। গতে 3 দি নাযায়, 7 দি যাব। আমি চাই লও। 7 1 গুণ 7 10 আছিল। গতে 7 1 গুণ 7 হলে থাকিল 3 3 আৰু 0 30। এটো 4 বাৰ দিয়া 4 7 গুণ কিমান পাম আমি? 28। 30ৰ পৰা 28 গলে থাকিব 2 2 আৰু 1 কি হ'ব? 21। 7 3 গুণ 21। তাৰ পিছত 143 কিমান দিয়ে হৰণ যাব আমি যদি চাও? এটো 3 আছে, 3 দি যাবনে? 3 4 গুণ 12 থাকিল 2 23। 3 দি নাযাব। 4 5 6 এইবিলাক দি নাযাব। 7 দি নাযাব। 7 9 গুণ 63। চাই লও আমি 7 দি যায় নে? আকৌ 7 দি নাযাব। 7 2 গুণ 14 ইয়াত থাকিল 3। গতিকে 3ক 7 দি হৰণ নাযায়। গতিকে 7 দি নাযাব। 8 দি নাযাব। 9 দি নাযাব কাৰণ 9 নেওতা পঢ়িলে তুমি কেতিয়াও 3 নপোৱা। 10 11 11 দি চাই লও আমি। 11 দি যাব কাৰণ এটো 11 দি ইয়াত কিমান আছে? 14 একবাৰ যাব। 11 1 গুণ 11। তাৰ পিছত থাকিল কিমান? 14ৰ পৰা 11 বাদ দিয়া থাকিল 3 3 3 33 পালা। 11 3 গুণ 33। গতিকে এটো হল 13। 13 হল মৌলিক সংখ্যা আৰু হৰণ নাযায়। গতিকে দেখা গল যে 5005 সংখ্যাটোৰ উৎপাদকবোৰ কি কি? 5 7 11 13। সো এইকেইটাই হল উৎপাদক। একৰ 5 নম্বৰ দি আছে 7429। সো এই সংখ্যাটোৰ মৌলিক উৎপাদক উলিয়াবলৈ হলে আমি এনেকৈ চুটি হৰণ হিচাপত লিখিব লাগিব 7429। সো এই সংখ্যাটোক আমি এনেকৈ চিহ্ন হিচাপত দি দিছো মৌলিক উৎপাদকক। প্ৰথমতে এটো 17 দি হৰণ যাব। 17 দি কিমান বাৰ হৰণ যাব? 17 দি 7ক নাযায়। 74 লোৱা। তে 74 4 গুণ 4 গুণ হলে কিমান হয়? 17 4 গুণ কিমান হয়? 68। ইয়াত দেখাই দিছো মই। 17 4 গুণ 68 হয়। তে 74ৰ পৰা 68 ইয়াত চোৱা। 68 মাইনাস কৰাত থাকিব 6। ক্লিয়াৰ হল?
6 এইখিনিত আমাৰ কিমান থাকিল 6 থাকিল আৰু 2 62 এতিয়া 17 দি পেলাই 62 কিমান বাৰ হৰণ যাব 3 বাৰ হৰণ যাব 17 3 গুণ কিমান পাম আমি 51 ক্লিয়াৰ হল 62 এতিয়া 62 ৰ পৰা 51 62 ৰ পৰা 51 মাইনাস কৰা থাকিব 11 ইয়াত থাকিল আমাৰ 11 গতি 11 আৰু 9 কিমান পাম আমি 119 এটো 119 তাৰ পিছত 17 দি পেলাই 119 ক কিমান বাৰ হৰণ যাব 7 বাৰ হৰণ যাব 17 ৰ 7 গুণ 119 119 হয় গতি ইয়াত 7 লিখি দিছো ক্লিয়াৰ হল গতি 17 দি পেলাই 7429 ক কিমান বাৰ হৰণ গল 437 তাৰ পিছত এই সংখ্যাটোক যেহেতু 7 আছে এই সংখ্যাটোক 19 দি হৰণ যাব 3 দি হৰণ না যায় 9 দি হৰণ না যাব গতি যেহেতু 7 থকা কাৰণে 3 ৰ ঘৰত 27 আছে নেওতা পড়িলে 9 ৰ ঘৰত 27 আছে গতি 9 দি হৰণ না যায় 3 আৰু 9 গতি একেবাৰে 19 লৈকে যাব লাগিব 19 দি হৰণ যাব 19 দি 4 ক হৰণ না যায় 3 লোৱা 43 সো 43 ক দুইবাৰ হৰণ যাব 19 দুই গুণ কিমান পাবা 38 পাবা 43 ৰ পৰা 38 বিয়োগ দিয়া কিমান থাকিব 38 39 40 কিমান হল 2 আৰু 3 5 গতি হৈ গল 57 সো 57 ক 19 কিমান গুণ হয় 19 3 গুণ হল 57 গতি এটো 23 হল মৌলিক সংখ্যা আৰু হৰণ না যাব গতিকে দেখা গল যে 7429 সংখ্যাটোৰ মৌলিক উৎপাদকবোৰ কি 17 19 আৰু 23 সো এইখিনিয়ে आंसर सो ইয়ালৈকে লিখিব লাগিব 2 নম্বৰৰ কোৱেশ্চনবোৰ দি আছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিয়া সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ গুণফল সো প্ৰথমতে আমাৰ কি উলিয়াব লাগে লসাগু আৰু গসাগু উলিয়াব লাগিব তাৰ পিছত সত্যাপন কৰিব লাগিব কি লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল সো 1 নম্বৰটো একেবাৰে সহজ তোমালোকে নিজে কৰিবা হোমৱৰ্ক মই 2 নম্বৰটো সমাধান কৰি আছো সো 2 নম্বৰটোত কি দি আছে 510 আৰু 92 ইয়াৰ আমাৰ কি উলিয়াব লাগে প্ৰথমতে লসাগু আৰু গসাগু উলিয়াব লাগে সো আমি প্ৰথমতে উলিয়াই লও উলিয়াবলৈ হলে ইয়াত আমি সমাধান লিখি দিছো সমাধান প্ৰথম সংখ্যাটো আছে 510 সো 510 সংখ্যাটোৰ এনেকৈ সহাতে তুমি কি কৰিবা ইয়াক চুটি হৰণ কৰিবা এটো কিমান দি হৰণ যাব 2 দি হৰণ যাব কাৰণ হেকৰ অংকটো শূন্য আছে এটো 2 2 গুণ 4 থাকিল 1 11 2 5 গুণ 10 আকৌ থাকিল 1 0 2 5 গুণ 10 তাৰ পিছত 2 দি হৰণ না যাব হেকৰ অংকটো 5 আছে গতি 3 নাইবা 5 দি হৰণ যাব 5 দি আমি হৰণ দিও এটো 5 5 গুণ 25 হল তাৰ পিছত 5 ক হৰণ দিয়া 5 1 গুণ 5 তাৰ পিছত কিমান দি হৰণ যাব 3 দি হৰণ যাব 3 17 বাৰ যাব কাৰণ 3 1 গুণ 3 থাকিল কিমান 2 21 3 7 গুণ 21 17 মৌলিক সংখ্যা আৰু হৰণ না যাব গতে ইয়াৰ উৎপাদকবোৰ তুমি কি পাইছা 2 5 3 17 লিখি দিও 2 5 3 পূৰণ 17 তাৰ পিছৰ সংখ্যাটো কিমান আছিল 92 সো 92 ক তেনেকৈ আমি চুটি হৰণ কৰিব লাগিব এতিয়া 92 সংখ্যাটোক যদি আমি চুটি হৰণ কৰো তেতিয়া হলে 92 কিমান দি হৰণ যাব 2 দি হৰণ যাব এটো পাম আমি 2 4 গুণ 8 থাকিল কিমান 1 12 2 6 গুণ 12 আকৌ ইয়াক 2 দি হৰণ যাব হেকৰ অংকটো যুগ্ম সংখ্যা আছে এটো হ'ব 2 2 গুণ 4 আৰু এটো হ'ব 2 3 গুণ 6 গতিকে দেখা গল টেষ্টটো হল মৌলিক সংখ্যা আৰু হৰণ না যাব গতি ইয়াৰ উৎপাদকবোৰ কিমান কিমান পালো আমি 2 * 23 তাৰ পিছত আমাক উলিয়াব লাগে ইয়াৰ গসাগু এটো হল গসাগু সমান সমান কাৰ কাৰ গসাগু 510 আৰু 92 এই সংখ্যা দুটাৰ গসাগু মানে এই উৎপাদকবোৰৰ মিল থকা ইয়াতে 2 ইয়াতে 2 এটা মিল আছে এটা লিখিব লাগিব তাৰ পিছত
আৰু মিল আছেনে ইয়াত 2 আছে ইয়াত 2 নাই ইয়াত 23 আছে তাত 23 নাই ইয়াত 17 আছে ইয়াত নাই গতে মিল থকা আৰু নাই গতিকে ইয়াৰে যেটো গহাও হ'ব গহাও 2 হ'ব তাৰ পিছত উলিয়াব লাগিব লহাগু সো লহাগু কাৰ উলিয়াম আমি সংখ্যা দুটা এটা আছে 51092 সো লহাগু হলে প্ৰথমতে মিল থকা উৎপাদকবোৰ লিখিব লাগিব সো মিল থকা উৎপাদকবোৰৰ যদি সোৱা ইয়াত 2 আছে ইয়াত 2 আছে এটাই আছে যেটো গহাও পাইছা তাৰ পিছত মিল নথকাবোৰ লিখিব লাগিব সো মিল নথকা কি আছে প্ৰথমটোত আছে 5 3 17 তাৰ পিছৰটোত মিল নথকা কি আছে 2 আৰু 23 2 into 23 সো গোটেই কেইটা পূৰণ কৰিব লাগিব 2 5 গুণ 10 10 আৰু 3 কিমান পাবা 10 3 গুণ 30 30 আৰু এটো 17 কিমান হ'ব 30 হলে 17 আৰু 30 এটো হ'ব গৈ 3 17 গুণ 51 এটো হ'ব 510 510 এটো 17 লৈকে পূৰণ কৰিলা তুমি তাৰ পিছত এটো হ'ব গৈ 2 3 গুণ 6 2 2 গুণ 4 এটো হ'ব 46 সো 46 ৰ লগত তুমি আৰু 510 পূৰণ কৰা কিমান হয় এখিনি পূৰণ কৰিব লাগিব সো এটো পূৰণ কৰিলে 510 আৰু 46 শূন্যটো পিছত পূৰণ কৰিম এটো আমি 6 গুণ 6 5 6 গুণ 30 তাৰ পিছত থাকিল 1 4 গুণ 4 5 4 গুণ 20 পূৰণ কৰিলে এটো হ'ব 6 4 3 2 তাৰ পিছত এটা শূন্য আছে বহাই দিয়া গতে এটো লহাগু কিমান পাইছো আমি 2 3 4 6 0 গতে লহাগু পাই গলো এতিয়া সত্যাপন কৰিব লাগে আমাৰ সত্যাপনত কি কৈছে যে লহাগু পূৰণ গহাও যি সংখ্যা দুটা আছে সেই সংখ্যা দুটা লহাগু আৰু গহাও পূৰণ কৰিলে সংখ্যা দুটা পূৰণফলৰ সমান হয় বুলি দেখাব লাগে সো সত্যাপন কৰোতে আমি এটো লেফট হ্যান্ড সাইড বুলি ধৰি ল'ব লাগিব ক্লিয়াৰ হল এটো লেফট হ্যান্ড সাইডত লহাগু কিমান পাইছো আমি লহাগু পাইছো এটো 23460 23460 আৰু গহাও কিমান পাইছো গহাও হল এটো 2 তে একেটা পূৰণ কৰো কিমান হয় লেফট হ্যান্ড সাইড এটো 0 0 পাই যাম আমি এনেকৈ পূৰণ কৰো 2 6 গুণ কিমান পাম 12 থাকিল 1 4 2 গুণ 8 আৰু 1 কিমান পাম 9 তাৰ পিছত এটো 4 পূৰণ গল 3 2 গুণ 6 2 2 গুণ 4 গতে এটো হ'ব গৈ কিমান 46920 এটো লেফট হ্যান্ড সাইডত এটো মান পালো তাৰ পিছত ৰাইট হ্যান্ড সাইডত কি কৈছিল আমাৰ সংখ্যা দুটাৰ পূৰণফল সো আমি ৰাইট হ্যান্ড সাইডটো লিখি লৈছো হৌপক্ষ ৰাইট হ্যান্ড সাইড মানে হৌপক্ষ লেফট হ্যান্ড সাইড মানে বাওপক্ষ তে ৰাইট হ্যান্ড সাইডত কি দিয়া আছে যে সংখ্যা দুটাৰ পূৰণফল বুলি কথাটো কোৱা আছে সংখ্যা দুটাৰ পূৰণফল এতিয়া সংখ্যা দুটা আমি কি পাইছো এটা সংখ্যা পাইছো আমি দেখাই দিছো সংখ্যা দুটাৰ এটা পাইছো আমি 510 এ 510 আৰু আনটো সংখ্যা আছিল 92 সো এই সংখ্যা দুটা পূৰণ কৰিলে আমি যেটো পাইছো লহাগু পূৰণ গহাও তাৰ সমান সমান হ'ব লাগিব এটা হল 510 আৰু এটা হল 92 এই দুটা পূৰণ কৰি পেলাই যদি লহাগু পূৰণ গহাও সমান হয় তেতিয়া হলে সত্যাপন হৈ গল সো 510 51 92 আমি শূন্যটো পিছত পূৰণ কৰিম এটো পূৰণ কৰি লও এটো পালো 2 1 গুণ 2 এটো হল 5 2 গুণ 10 এটো 11 কাটি দিয়া তাৰ পিছত এটো 1 9 গুণ 9 তাৰ পিছত 5 9 গুণ কিমান পাম আমি 45 এটো প্লাস কৰো আমি 2
শূন্য আৰু 9 কিমান হ'ব 9 1 5 6 পাবা তাৰপিছত 4 পাবা এইটো কিমান আছিল 510 আছিল হয়নে গতে এটা শূন্য বহাই দিয়া গতে এইটো কিমান হ'ল 4 6 9 2 0 দেখা গ'ল যে লহাগু পূৰণ গহাও যিমান ওলাইছে লহাগু পূৰণ গহাও কিমান ওলাইছে আমাৰ 46920 আৰু সংখ্যা দুটা পূৰণফল 46920 গতি আমাৰ এইটো সত্যাপন হৈ গ'ল তলত লিখি দিয়া যে এতেকে লহাগু পূৰণ গহাও ইকুয়াল টু সংখ্যা দুটাত পূৰণফল প্ৰমাণিত